আৰেsto আপোনালোকক মই অন্য এটা মিনিট ল'বলৈ ব্যস্ত থাকিম আৰু আজি হ'ল খুৰীমাহঁতে বাবুৰ বাৰ্থডে বুলি ক'লে ফাৰ্ষ্ট তাক বাৰ্থডে উইচটো কৰিব আৰু তাক বাৰ্থডে উইচ কৰিবলৈ ঘৰলৈ যাব নালাগিল তাৰমানে কি আমাৰ তাত আহিছে আৰু ইয়াৰ মনটো চাক না হাতত থকা বেলুনটোৰ নিচিনা ৰঙীন হৈ আছে মই এতিয়া যাব লগা হ'ল বজাৰলৈ আমাৰ ঘৰত বোলে বজাৰ কৰা মানুহ নাই আৰু বজাৰ মানে বেলেগ নহয় চব্জি অলপ বজাৰ কৰিব লগা আছে আৰু এতিয়া আমি যাই ৰাখোঁ বলক আৰু ডাইৰেক্ট আহিব বজাৰলৈ আৰু ইয়াতে অলপমান বজাৰ কৰি লওঁ আৰু বজাৰত মানুহ বেছি নাই আহিছে আৰু এতিয়া বজাৰটো কৰি লওঁ আৰু এতিয়া বজাৰ কৰি লৈ ল'লোঁ আৰু বজাৰ মানে বেলেগ চব্জি লোৱা নাই গাজৰ আৰু বিলাহী লৈছোঁ আৰু এতিয়া ঘৰলৈ যাই থাকোঁ আৰু এতিয়া এইবিলাক ডাইৰেক্ট ঘৰলৈ আৰু বজাৰ আনি থৈ লওঁ আৰু বজাৰ আনি থৈ দেখোঁ যেন বাৰ্থডেৰ নাম আৰম্ভ কৰি দিলে আৰু এতিয়া বেলেগ কাম নাই অলপ ফুৰি আহোঁ আৰু ফুৰিব অকলে নগ'লোঁ মিন্মকলৈ ল'লোঁ আৰু ক'ত যাই আছোঁ আপোনালোকক দেখাই আছোঁ আৰু যাম মানে বেলেগত নাযাওঁ হল্লেবাৰীৰ পৰা বুলি ভাবিছোঁ আৰু হল্লেবাৰীৰ পৰা নাজাৰাটো বঢ়িয়া আৰু এতিয়া এইফালে হল্লেবাৰীত যোৱা ৰাস্তাটো আৰু ইয়াৰ পৰা নাজাৰাটো চাক না কি বঢ়িয়া নাজাৰা ছোৱালীজনী পোৱা নে চিনি